চিৰিলি পাত হৈ আজিকালি ভণ্টিহঁতৰ মোবাইল ফোনত কোমল কোমল মাত। বা কি গান মাৰছে ভাল পকাৰখান জ্বলি গেছি নেকি তোৰ? নহয় দেই এনে কৈছো দেই, ক'ব নোৱাৰি নেকি কথাটো? ক'বা পাৰি, তই যেনে আন ধৰণত কৈছে সেনেকে নহয় নহয়। বা বেটাৰ লিখিতো সেনেকে বোলে কিবা। মুখৰ ওপৰে ওপৰে কথা নকবি, চিন পানা ভিনেক মুণ্ডা ছিঙি যাব বুলি কৈছো। ভাই ৰয় হেলা বাদ দি ৰাগ খং কৰিব নালাগে ৰ, কথা আছে তোৰ লগত এটা মোৰ। আগে আনা লাইনপে দে ক কি কথা আছে ক। ভাই টেনচনত দুখ গভীৰ প্ৰেম চলি আছে, কিবা গম পাইছা নে নাই? তাতে কি হ'ল? সি প্ৰেম কৰিছে, মোৰ তাতে কি আহে যায়? কথাটো অলপ চিৰিয়াছ ভাবি লৈচোন তই। দে ক নকাই কিয়া, শুনি আছো দে, চিৰিয়াছ ভাবি লৈছো দে মই কো। টেনচনে যে আপিটো ভাল পাইছিল, আপিটোৰ বিয়া চাকৰি কৰা দৰা আহিছি, তাৰ মাথা গৰম হৈ গৈছে ভাই। বেটা পাইছি নে জ্বালা সি এতিয়া? পাক দে বেটাই জ্বালা পাক আৰু, তাৰ কথা বাদ দি মোৰ আগত নকবি তাৰ কথা। নহয় ভাই, হ'লেও গাছ চলি টেনচন অকলে দুখ লাগে ভাই। ঢকৰা মনিয়া, তেতিয়াহ'লে ভিনেৰ কাষৰ পৰা মোৰ কাষত কি আহিছে? তই যা ভিনেৰ কাষত থাকনি। তোৰ লগতো কিবা কথা বকে না, তোক কয়ে ভুল, বেকাৰ ক'লো মই তোক। বহিনীৰ পুতাক ৰ তোক, খপাৰ চামে দুটা দেৱে ৰ তোক। চাকে কি কৰে ৰ ইয়াৰ কাষত থাকিবা নৰা, মই যায়ে ভাল। যা বহিনীৰ পুতাক, যতৰ বন্ধু বাবাৰ যা যত লাগাবি যাই ফেলে ভিনেৰ আগত। জীৱনত বাচি থাকি আৰু লাভ নাই দে ভাই। মই যিও এটা আপি চালো, তাইকো বোলে বেলেগে চাবা আহিছি। খেলা কথা ভাবিয়ে ভাই মই দিনে ৰাতি পাৰবা নাই। চকুত খুমটি ৰুপি নাহা হৈছি। তাইও আহিম বুলি কৈছি, এতিয়াকলৈকে দেখা দেখি নাই। কি বা সিদ্ধান্ত লয়। মই ইয়াতে বহি থকা নাই ৰবা, মই মাছ মাৰি আছো খালত। খঙৰ কথা কৈছা মাক চকলাই, ভাত ভিতৰে নাযা হৈছি তোমাৰ কথা ভাবাতে। তোমাক যে চাকৰি কৰা দৰাটো চাবা আহিছিল, কি হ'ল এতিয়া? মই কিনকে থাকিম, খেলা কথা ভাবি মোৰ চকুত খুমটি নাহা হৈছি। যদি মোৰ তাকে তুমি পলে যোৱা, জ্বলাতে আজিয়ে পলে যাও দুটাই। টেনচন নলবি মাক চকলাই, গাখীৰ খালি বমি হৈছিলতো, আজি মই মদ খাওঁ। নুবুজো তুমি, ব্ৰেইনটো নষ্ট হৈ যায় মোৰ এগলাখান কথা ভাবিলি। চাকৰি কৰা আপা পাই তই মোক এতিয়া ঠগাবি হেন পাও। মাল খাই নিচাত পৰি থাকো, নিষ্ণু মই ঘৰ বাট গলি। বিয়া হৈ যাবা তুমি মোৰ মৰমৰ ধুনু কলিজাজনী। হ'ব তোমাৰ চলি পলি, মাতব মোক মামা মামা বুলি। সঁচাই পলে যাবি না ধুনু আজি মোৰ লগত তুমি? মই তোমাৰ তাকে নাজে, মই বেলেগৰ তাকে যাম নেকি? তোমাক মই ভাল পাওঁ, তোমাৰ তাকে যাম। কিমান কবা লাগে তোমাক মই? একবাৰ আগে ঘৰত কৈ চাও তোমাৰ কথা। আৰু তুমি যে ইনকে মাল চাল খোৱাৰ কথা কৈছা, তুমি মাল চাল খাই থাকিলি গম পালে ঘৰত, এনেও তোমাৰ তাতে মোক নেদে। আৰু যদি ঘৰৰ পৰা তোমাক তাতে মোক নেদে, মই তোমাৰ তাতে তোমাক কথা দিলো আজি জানুৱাৰী 1 তাৰিখে পলে যাম। সঁচা কৈছা না? মজা হ'ব দে, মই আজিৰ পৰা মাল চাল একো নাখাওঁ, বিন্দাছ থাকিম। জ্বলা এতিয়া মোৰ দেৰি হৈছে, মই ঘৰত যাওঁ, তুমিও এতিয়া ঘৰত যাও। হ'ব দে মই যাওঁ দে ঘৰত। আজিৰ পৰা মই মাল চাল নাখাওঁ দে, ফূৰ্তিত থাকিম। তুমি মোক ফোন চোন কৰিবা, আৰু 1 তাৰিখৰ কথাটো পাহৰি নাযাবা তুমি। হ'ব দে, হেলা কথা কৈ থাকিব নালাগে আৰু, মোৰ টেনচনত আছো না, সেইকাৰণে কোৱা গৈছি তোমাৰ আগত। বলা ওলাই যাও লাহৰি, কোনেও নেদেখে আমাক গধূলি, হিয়া দিয়া নিয়া। কি কৰিবা কোৱা, জানুৱাৰীৰ 1 তাৰিখে পাম দেখা, লম তোকে মই লাইফ টাইম কৰি। আজৈ মোৰ নাম টেনচন, মই এনে মিছি লৈ আছো টেনচন, বেলেগক মই দিব লাগে টেনচন। তাই মোৰ লগত 1 তাৰিখে পলাই যাব, মই এলা কথা গমেই বনাইছিলো। ময়ো তাইৰ লগত কান্দি দিয়াৰ কাৰণে তাই পতিকে ভাল পাওঁ মাক চকলাই। যিয়ে নহওক আৰু 1 তাৰিখক বুলি অপেক্ষা কৰোঁ আৰু। হেল্ল' গাইজ, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ ভিডিঅ'বোৰ কেনে পালে জনাব, আৰু ঘণ্টি বটনটো টিপি দিব, যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায়। থেংক ইউ। আমাৰ ভিডিঅ'বোৰ কেনে লাগে চাই আপোনালোকে কমেণ্ট কৰি জনাব, যাতে আমি আৰু ইয়াতকৈ ভালকৈ ভিডিঅ' দিব পাৰোঁ। আপোনালোকে আমাক ছাপোৰ্ট কৰি যাব, আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ, থেংক ইউ, জয় আই অসম। আৰু জানুৱাৰী 1 তাৰিখে গাইজ নিমন্ত্ৰণ থাকিল বিয়াৰ।